তেখেত অসম জাতীয় পৰিষদৰ উপসভাপতি হিচাপে আমি দেখা পাওঁ। গতিকে মই তেখেতৰ ৰাজনৈতিক দলক মই বদনাম কৰিব নিবিচাৰোঁ, কাৰণ তেখেতে কৰা মানে গোটেই ৰাজনৈতিক দলে নকৰে। এই ব্যক্তিজন দুলু আহমেদ কেৱল জাকিৰ হুছেইন ছিকদাৰ বুলি নহয়, মোৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ পোষ্ট কৰি আছে। যোৱা ৰাষ্ট্ৰপতি নিৰ্বাচনত মই NDAৰ প্ৰাৰ্থীত অৰ্থাৎ বিজেপি সমৰ্থিত প্ৰাৰ্থীক ভোট দিয়া বুলি সামাজিক মাধ্যমত আৰু সংবাদ মাধ্যমত ৰাজহুৱাভাৱে তেওঁ প্ৰচাৰ কৰি আছে। তেখেতৰ এনেকুৱা কাৰ্যই সমাজৰ বুকুত মোক সেৱা প্ৰতিপূৰ্ণ কৰিব বিচাৰিছে। যিহেতু মই ৰাজনৈতিক ব্যক্তি, ৰাজনীতি কৰোঁ, গতিকে ৰাজনৈতিক ক্ষেত্ৰখনতো তেখেতে মোক বদনাম কৰিব বিচাৰিছে। এই ব্যক্তিজন কেৱল এই ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফলক লৈ নহয়, ইয়াৰ পূৰ্বতেও মোৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ সামাজিক বদনাম কৰাৰ বাবে বিভিন্ন পোষ্ট কৰিছে ছ'চিয়েল মিডিয়াত। ইমান দিনে মই ধৈৰ্য ধৰি আছিলোঁ, ভাবিছিলোঁ সমালোচনা কোনোবাই কৰিব পাৰে কৰক, আৰু কিছুমান বেয়া মানুহৰ বেয়া কামবোৰৰ পৰা দূৰতে আছিলোঁ।